মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ নাখাওঁ সুদা ভাত। কাইদেউ ন কাইদেউ মই ৰেতেলা। হাও ৰেতেলা হেল্ল' এই দুপৰীয়াখন কি সকামত আহিলি কাইদেউ এই টাউনলৈ গৈছিলো, আহি পাই দেখো সুদা ভাত, পেটলি ভাতেই নাযাব। কাইদেউ তহঁতৰ সেই জিৰণি দি থোৱা মাছ এটাই দেচোন, ভাতৰ লগত পুৰি খাওঁগৈ। জিৰণি থোৱা মাছ? ক'ত দেখিলি তই জিৰণি থোৱা মাছ? কাইদেউ এই দুপৰীয়াখন মিছা কথা নকবিচোন, তহঁতৰ সেই চোফা থকা ৰুমটোত সেয়া জিৰণি দি থোৱা নাই মাছ। তইনো ক'ত আমাৰ ঘৰত জিৰণি থোৱা মাছ দেখিলি অ? হেৰৌ কালি এয়া মই ল'ৰাখিনিৰ লগত চান্দা নিবলৈ আহোঁতে দেখি গৈছো দে, সেই চোফা থকা ৰুমটোত সেয়া ৰঙা জিৰণি দি মাছ জিৰণি দি থোৱা নাই। ক'ত আছে? আহচোন দেখুৱাই দেখি আহ। বলচোন বল, দেখাই দিম বল, মই দেখুৱাই দিম বল। আহচোন তই দেখাই দেখি আহ। ঠিক আছে বল। আহ কিয় এয়া মাছ জিৰণি দি থোৱা নাই? এয়া মাছ জিৰণি দি থোৱা নাই। এই দুপৰীয়াখন কিয় মিছা কথা ক'লি কচোন? ঐ তহঁতৰ এই একুৰিয়ামত থকা মাছকেইটাৰ প্ৰতিও চকু। কাইদেউ শুন, মই মাছলৈ গ'লে কাৱৈ গৈ চেঙেলি যি পাওঁ দি যামহি, তই মোক এনেই দিব নালাগে নহয় মাছ। এই কি কথা ক'বলৈ আহ? কি কথা ক'বলৈ আহিছ? শুন এটা কথা, এটা কাম কৰ, তই মোক বেচ, কেজি কিমান কৈছ সেইটো ক। কেজি কিমান কৈছ সেইটো ক, মই তোৰ পৰা কিনিম মাছ। তই মোক এনেই মাছ দিব নালাগে, এটাত আধা পোৱাও নহ'ব। তই কেজি কিমান কৈছ সেইটো ক, তই মোক মাছ এনেই দিব নালাগে, কেজি কিমান কৈছ সেইটো ক মোক। আৰে তই দেখোন কেজিত ধৰিলি, মাছ কিনিব পৰা হলি। ঐ মোৰ এই মৰমৰ মাছকেইটা খোৱাৰ কথা তই যদি আকৌ এবাৰ কলি নহয়, কথা বেয়া হৈ যাব কিন্তু। এই তহঁতৰ মাথা আছে নাই? কাইদেউ মাথাত ধৰি কথা নকবি কিন্তু, মাথাত ধৰি কথা নকবি। এইকেইটা কি জেৰক যৌতুকো দি পঠাবি নেকি? এই পানী বেগ দুটাৰ মান আনি পেলাই ইয়াত ভৰাই থৈ, সেইকেইটা ডাঙৰ হ'লে সেইকেইটাও জেৰক যৌতুকো দি পঠাবি। মাথাত ধৰি কথা নকবি কিন্তু, কথা বেয়া হৈ যাব কিন্তু, কথা বেয়া হৈ যাব। তই দেখোন ছোৱালীক ধৰি কথা কলি, তই দেখোন যৌতুকত ধৰি কথা কলি। মোৰ ঘৰতে থাকি মোকে দম দিবি? তোক মই মাছ খুৱাই আছো। ঐ একুৰিয়ামৰ মাছ খাহি আহ, একুৰিয়ামৰ মাছ খাহি আহ। ঐ কুকুৰৰ পোৱালি, তোক একুৰিয়ামৰ মাছ খাম। তোক একুৰিয়ামৰ মাছ খাম। মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ নাখাওঁ সুদা ভাত।